So hello and guys, good morning. সকলো কি খবৰ আশা কৰো সকলো ভালে আছে। মই হলো বুবুল লোহাৰ আন মিনি ব্লগলৈ স্বাগতম জনাইছো। তো ফাইনালি দেখিছো ব্যাকগ্ৰাউণ্ড বৰ্তমান ঘৰতে আছো। তো এতিয়া হৈছে 8:33 হৈ গৈছে, বৰ্তমান কামলৈ যাব লাগে। তো কামলৈ যোৱা হোৱা নাই বৰ্তমান, এতিয়া খানাটো অকমান দেৰি আছে, তো খাই বৈ একেবাৰে যাম বুলি ভাবিছো। তো দেখিছো বতৰ আজি প্ৰায় এসপ্তাহ মান হৈ গৈছে। এক সপ্তাহ আগততো বানপানী হৈ আছে অলৰেডি, আকৌ এতিয়া বানপানীটো শুকাবলৈ হৈছে। তো আকৌ এতিয়া লাহেকৈ বৰষুণ দি কিনি পানী এতিয়া বঢ়াই দিছে। তো তাকে চাওক এতিয়া বতৰটো কেনেকুৱা, একদম নন ষ্টপ এনেকুৱাই দি আছে। কালি পৰহিৰ পৰা একদম 24 ঘণ্টা মুঠতে 48 ঘণ্টা তেনেকৈ বৰষুণ দিয়ে আছে। মুঠতে এৰাত নাম নাই লোৱা, এনেকেই দি আছে। দেখিছে আৰু ঘৰ দুৱাৰ কেনেকৈ হৈ গৈছে, দেখিছে গোটেই পানী পৰিব ধৰিছে, দেখিছে টিং কেনেকৈ ফুটা ফুটা হৈ গৈছে। আৰু এইডোখৰতো একেবাৰে অৱস্থা বেয়া হৈ গৈছে, ভাঙি গৈছে। হ'লেও অলপ চিন্তাই হৈছে। আৰু এইডোখৰতো আনকালে পৰে, কিন্তু এতিয়া পৰা নাই, এইডোখৰ বন্ধ। হ'লেও চিন্তা হৈ যায়গৈ এনেকুৱা বৰষুণটো দি থাকিলে, মানে ঘৰৰ খুঁটাকেইটা চেঞ্জ কৰা নাই। বৰ্তমান মাটিটো এনেকৈ কোমল হৈ গ'লে মানে যাতেকৈ ঘৰটো পৰি যাব নেকি তেনেকুৱাকৈ ভয় হৈ থাকে। আৰু ঘৰটোতো অকণমান মানে বেন হৈয়ে গৈছে। তো বলক আপোনালোকক বাহিৰৰ ফালৰ পৰা দেখুৱাই দিছোঁ যে মোৰ ঘৰৰ কেনেকুৱা কণ্ডিশ্যন হৈ আছে। চাওক ঘৰৰ টিঙৰ অৱস্থা কেনেকুৱা হৈ আছে। আৰু মই অকণমান সাহস কৰি খুঁটাবোৰ অকণমান পুতি মেলি থৈছোঁ। আৰু এয়া দাদাহঁতৰ ঘৰ, চৰকাৰী ঘৰ আৰু নিজৰ টকাৰে ইনভেষ্ট কৰি বনাইছে। তো বৰ্তমান এয়া ঘৰ কিমান বেকা হৈ আছে চব দেখুৱাই দিছোঁ। ঘৰটো কিমান বেকা হৈ আছে, বৰ্তমান চিধা হ'ব লাগে, বেকা হৈ আছে। তো সেয়ে দেখিলে মোৰ ঘৰৰ অৱস্থা। তো উপায় নাই আৰু সেয়ে কাম কৰি চলি আছোঁ। আৰু চাওঁ অহা বছৰমানকে কিমান কি কৰিব পাৰোঁ। তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বৰ্তমান খানা খাই বৈ আকৌ কালি টাইলছ লগাইছিলোঁ, তো এফাল বাকী আছে, তাত এতিয়া লগাবলৈ যাম, তাকে চাই আছোঁ। আজি খোজকাঢ়ি যাম বুলি ভাবিছোঁ। তো বতৰটোৰ পৰা খোজকাঢ়ি গ'লেতো ছাতিও নাই, জাপিও নাই, তিতি যাব লাগিব। সেইকাৰণে ভাবিছোঁ বাইকখনে লৈ যাব লাগিব। তো এয়া মোৰ বসন্তী, কালি বৰষুণত বহুত তিতিলে। বাই বাই।